এতিয়া ব্ৰেকফাষ্টৰ কাৰণে ভাবিছোঁ কল পিঠা খাওঁ, সেইকাৰণে কল এনেকুৱাকৈ সৰু সৰুকৈ পিচেছ কৰি লৈছোঁ। তাৰপিছত বাকী ইনগ্ৰিডিয়েণ্টছখিনি দিম। এইটো ৰেচিপি ভিডিঅ' নহয় একচুৱেলি, এনেই দেখাইছোঁ আৰু। তাৰপিছত অলপতে চুজি দিম যাতে ক্ৰাঞ্চিনেছটো আহে আৰু। নেক্সট অলপ দিম আমি আটা গুড়া, যিমানখিনি লাগে আৰু। ইয়াতে মই চেনি নিদিওঁ মানে, কাৰণ যিহেতু কলত মিঠা আছে তো এক্সট্ৰা আৰু চুইটনেছ কিয় দিওঁ, আৰু চেনি আমি যিমান পাৰোঁ সিমান কম খাব লাগে। আমি দিম অলপমান ইয়াতে পিঠাগুড়ি, অলপ তাৰপিছত নাৰিকল দিছোঁ, অফ চল্ট। এই মিক্সাৰটো আমি মিক্স কৰিম আৰু তাত আমি অলপমান কুহুমীয়া গৰম পানী দিম। এতিয়া আপোনালোকে হাতেৰে মেথি দিবও পাৰে, কিন্তু মই তেনেকৈ অলপ নিজে মানে ভাল নাপাওঁ, সেইকাৰণে মই চামুচেৰে মিক্স কৰি আছোঁ আৰু। তাৰপিছত কুহুমীয়া গৰম পানী অলপ দি দিম। আমি দিছোঁ ইয়াতে কুহুমীয়া গৰম পানী অকণমান। গাখীৰ থাকিলে গাখীৰো দিব পাৰে, তেতিয়া বেছি ভাল লাগে, কিন্তু এতিয়া আমাৰ গাখীৰ নাই। অলপ অলপকৈ গৰম পানী দিম আৰু মিক্স কৰি থাকিম মিক্সাৰটো, আৰু তাৰ পৰা উলিয়াই কিনে খাই দিম। য়েই!